অলপ নাচি দিব লাগিছিলে বঢ়িয়াকৈ একদম জুলি জুলি এটা ভালকৈ অলপ দি দিয়া নাচি কিনে অকণমান আজি আপোনাৰ ৰাস্তাটো চাওক পাইছে নেকি আৰু আহিয়ে লগালগ ভাত এইবিলাক জুলি চাৰিটা দিনা জুলি এইবিলাক চব ঘৰৰ ফেমিলি মেম্বাৰ এনে আৰু ফিলিংছ কেনেকুৱা লাগিছে তোমাক নেকি নে কি বা গম নাপাওঁ বাৰু ভাল লাগিছে ঠিকে পাৰ্টি হ'ব লাইভ কি হ'ল লাইভ বনি গ'ল আমাৰ পুৰা লাইভ চাইভ বনি গৈছে আমাৰ এতিয়া মাজনীৰ লাইভ বনি গৈছে আমাৰ খবৰ নবনি চবে হাই দি দিয়া হাই দিব দিছোঁ বাই নহয় এতিয়া ভাল লাগিব আজুলি Hi everyone and welcome to the channel আৰু আজি আপোনালোক আকৌ এটা নতুন ভিডিঅ' লৈ স্বাগতম আৰু পূজা আহি আছে সেইকাৰণে সকলোকে হেপী পূজাৰ মানে আপোনালোকক উলগ জনালোঁ আৰু ভিডিঅ'টো আজি চাই থাকিব ভিডিঅ'টো আজি বহুতেই ভাল লাগিব আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আৰু ক'ত গৈ আছোঁ ভিডিঅ'টোত থাকক আৰু মোৰ লগত বলক আপোনালোক ভাবিছোঁ আপোনালোকো আজি মোৰ লগত একেলগে লৈ যাওঁ তালৈ আৰু বলক আৰু গাইজ এতিয়া মই আহি পাইছোঁ আপোনাৰ ৰাস্তাটো চাওক ধৰিব পাৰিছে নেকি এইটো হ'ল কামাখ্যা টেম্পল ৰোড আৰু মই আপটো উঠি আছোঁ এতিয়া তলফালৰ পৰা আহি আছোঁ ওপৰলৈ গৈ আছোঁ কামাখ্যা মন্দিৰলৈ আৰু ৰাস্তাটো ইমান ধুনীয়া মানে কি বহুত দিনৰ পিছত আহিলোঁ মই ইয়াতে আৰু বিশেষ কম এটা কাৰণে ইয়াত আহিছোঁ আজি কিয় কাৰণে গৈ আছোঁ গম পাব বলক কেমেৰা কৰি কিনে দেখাই দিছোঁ অকণমান চাওক এইটো আৰু গাইজ চাওক মই এতিয়া আহি পাইছোঁ আপোনাৰ কামাখ্যা টেম্পলৰ এইটো এটা পিক পইণ্ট হয় এটা আৰু ইয়াৰ পৰা আপোনাক বেক কেমেৰা কৰি কিনে দেখাই গোটেই হেৰিটো দেখা পাই চব ইয়াৰ পৰা দেখা পাইছে কি নাই চাওঁ এইখিনি তলৰখিনি দেখিছে গোটেইখিনি ইমান ধুনীয়া প্লেচ আৰু ইপিনে চিৰি তল দি পিনে এইপিনে নামি যাব পাৰি আৰু বাইকটো ইয়াতে পাৰ্ক কৰি দিলোঁ এতিয়া আৰু অলপ দূৰত পাৰ্ক কৰিব লগা হ'ল আৰু আহিয়ে লগালগ ভাত আৰু এইবিলাক চব আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ এইবিলাক গোটেই জুলি চাৰিটা দিনা জুলি এইবিলাক চব ঘৰৰ ফেমিলি মেম্বাৰ সেইপিনে বহি আছে আৰু এইটো এটা ব্যস্ত চবে এইবিলাক কোৱাত তো ভাত খাই লওঁ এতিয়া আৰু এতিয়া ভাত পানী খাই হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ওপৰত মেইন মন্দিৰলৈ বলক জোতা খুলি লওঁ এইখন হ'ল অসমৰ মেপে এইটো চাগে ধুনীয়াকৈ ফুলি দি এইটো চব ফুলৰে ওম লিখি দিছে ধুনীয়াকৈ এইটো হ'ল মেইন কামাখ্যা টেম্পলটো এইটো লায়ন আৰু আমি গৈ আছোঁ ইয়াতে এতিয়া দেখাই আছোঁ ক'ত গৈ আছোঁ সব মেইন টেম্পলটো এইটোৱে মেইন কামাখ্যাৰ দ্বাৰটো আৰু ইমান ধুনীয়াকৈ সজাইছে
গাইজ দেখিছে লাগি আছে টিলিঙা আৰু ইমান ধুনীয়া এটা হেৰি হৈছে চাওক এইটো দেখাই আছোঁ ভাৰতৰ মেপটো দেখিছে এইটো অকল ফুলেদি তুলিছে ইমান ধুনীয়াকৈ এইটো চাওক ভাৰতৰ মেপটো ইমান বঢ়িয়া লাগিছে এইটো ধুনীয়াকৈ আৰু এইপিনে গোটেই মন্দিৰটো সেইপিনে চব সজাই দিছে আৰু এইটো চাওক ইহঁতক দুটামান বোলে ফটো ক্লিক কৰি দিব লাগে মুনুক ফটো এটা ক্লিক কৰি দিওঁ এইপিনে মায়ে কথা পাতি আছে এইপিনে মুনু কামাখ্যাটো দেখিছে ইমান ধুনীয়া কৰিছে মানে দেখাই দিছোঁ গোটেইখিনি এবাৰ ইমান ধুনীয়া লাগিছে মানে বঢ়িয়া কৰিছে আৰু এতিয়া গৈ থাকোঁ ওপৰত গৈ থাকোঁ মানে য'ত আহিছিলোঁ আমাৰ দিগন্ত নাথ অদূৰ কাৰ্বি আংলঙৰ পৰা আহিছে আৰু এইপিনে মাইনা আৰু বলক মেইন কামটো কি আপোনালোকক দেখুৱাই নাই এতিয়ালৈ মেইন কথাটো হ'ল আমাৰ ভণ্টি এজনীৰ বিয়া কামাখ্যাত হোম পৰিব প্ৰথমতে সেই ভাতটোৱে খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ তালৈ য'ত হোম পৰিব আমি গোটেইকেইটাই গৈ আছোঁ তো গাইজ মেইন হ'ল এইটো কাৰণে আহিছিলোঁ বিয়া হৈ আছে সেইটো কাৰণে বাবুল দা আপোনাক ইধে লগ পাইছোঁ দাদাকো লগ পাইছোঁ দাদাও আহি আছে এতিয়া ঠিকে আছে দিয়ক আহক এতিয়া ভাল লাগিছে দাদাকো বহুত দিনত লগ পালোঁ বিয়া বুলি আজি আপোনাৰ কি হ'ব বোলে আপোনাৰ ভাগিনে পাব এয়া দৰা কইনা আহি আছে ভণ্টি আৰু এইপিনে জুলিয়ে বহুত ঠাই দিছে দেখোন ভগৱতী নমশ্ৰী সূৰ্যা নম কামাখ্যা মন্দিৰ পূৰা কৰাই গ'ল ইফালে তুমি কৰিবা তুমি কইনা পিছত আছিবা কামাখ্যে বৰদেৱী নীল পৰ্বত বা ৰামেশ্বৰী নমস্তুতে सर्वेशे सर्वरूपे सर्वशक्ति समन्विते अभ्यास कायनो देवी हरे देवी नारायणी नमस्ते दाम्पत्य जीवन प्रिय शुभ विवाह এইপিনে চা এইপিনে মিলি অলপ কান্দি দিব লাগিছিলে নাকান্দে আমাৰ হেৰি নাকান্দে দেখোন বাপৰে বাপ ময়ে কান্দি দিম এতিয়া চিয়া এয়া চব বাচ্চা পাৰ্টি পুৰা লাইন হৈ কিনে বহি আছে কেইটা চব বাচ্চা পাৰ্টি গোটেইকেইটা বহিছে লাইন হৈ কিনে একদম কেনেকৈ লাগিছে বিয়াত আহি কিনে হা হা এনে আৰু ফিলিংছ কেনেকুৱা লাগিছে তোমাক আজুলি তোমাৰ ভণ্টিৰ বিয়া কেনেকুৱা লাগিছে অলপ নাচি দিব লাগিছিলে বঢ়িয়াকৈ একদম জুলি জুলি এটা ভালকৈ অলপ দি দিয়া নাচি কিনে অকণমান আজি ভণ্টিৰ বিয়া তোমাৰ তোমাৰ ভণ্টি নহয় বাইদেউৰ বিয়া চাওক দুজনীকে মিলি ঘূৰি দিয়া আৰু চা চুলি জুলি এয়া হ'ল গোটেই বিয়াৰ পাৰ্টি গোটেই দৰা কইনা মাক বাপেক গোটেই চব আছে ইয়াতে
এইবিলাক সব বিয়াৰ সব ফেমিলি মেম্বাৰ আৰু বিয়া শেষে হৈ গ'ল হোম চোম পূৰা হৈ গ'ল খোৱা বোৱা চবৰে হৈ গ'ল আৰু এতিয়া আৰু মাজনে আমি কি কৰিম এতিয়া যাম আৰু ন এতিয়া যাওঁ আৰু বাই বাই এতিয়া ওলাওঁ আৰু ইয়াৰ পৰা এইটো কি হয় আকৌ তোকে দিলে যেন গোলাপটো হৈ গ'ল জুম হ'ল অঁ জোতা চেণ্ডেল ল'লোঁ আৰু পিন্ধিলোঁ এতিয়া আমাৰ বিয়া খতম আৰু এতিয়া আমি ওলাই গৈ আছোঁ ন মাজনী আমি এতিয়া ওলাই গৈ আছোঁ আৰু হোমটো পূৰা হৈ গ'ল আৰু আজি আৰু 2 তাৰিখে পাৰ্টি হ'ব লাইভ কি হ'ল লাইভ বনি গ'ল আমাৰ পূৰা লাইভ চাইভ বনি গৈছে আমাৰ এতিয়া মাজনীৰ লাইভ বনি গৈছে আমাৰ চবৰে লাইভ বনি গৈছে আৰু এতিয়া বিয়া অলৰেডি খতম আৰু চবে হাই এটা দি দিয়া হাই দিব দিছোঁ বাই নহয় এতিয়া বাই এতিয়া হোৱা নাই ন তোমাৰ অঁ যাব লাগিছোঁ আমি মন্দিৰৰ পৰাহে যাম এতিয়া মন্দিৰৰ পৰা এতিয়া যাম আৰু আগত ক'ত চাই লওঁ চব ইমান ধুনীয়া লাইটিং কৰি দিছে ধুনীয়া লাগিছে আজি মানে কি কামাখ্যা মন্দিৰটো একদম ৰমক ঝমক কৰি ৰাখিছে মাজনী তহঁতে ক'লৈ যাবি এতিয়া আমি এতিয়া হেৰি যাম তিনিআলি ওচৰত আৰু আমাৰ তাত কেতিয়া আহিবি আপোনালোকৰ তাত 3 তাৰিখে ধামাকা পাৰ্টি হ'ব 3 তাৰিখে ধামাকা পাৰ্টি ভায়লিন লৈ কিনে আৰু বহুত মানুহ আহিব সেইদিনাখন তেতিয়া মই দেখাই দিম আপোনালোকক এটা ধামাকা পাৰ্টি এটা হ'ব বহুত বাহিৰৰ পৰা মানুহ আহিব দূৰৰ পৰা আৰু বিয়া সম্পূৰ্ণ এতিয়া যাই থাকোঁ আৰু মেৰিবা কেনেকুৱা লাগিলে কওক বিয়াখনত কেনেকুৱা লাগিলে ভালে লাগিলে কিন্তু মই ভিতৰত যে যাব নাপালোঁ আপুনি মন কৰি পিনে থাকিলে যাবই লাগে ভিতৰত কিয় নগ'লে যাব লাগিছিলে ঠিকে আছে বাৰু একো নাই বাৰু মায়ে এনেও জানে মাইনা কেনে লাগিছে মাইনা এইজনীনো কেলে নগ'লে আৰু আধা পাৰ্টি ক'ত বা গ'ল বলি তো গাইছ এইমাত্ৰ আহি পালোঁ ঘৰত আৰু বিয়া খতম আজি হোম পৰিছিলে আজি সেনেকুৱা পাৰ্টি চাৰ্টি একো নাছিলে পাৰ্টিটো আপোনাৰ 2 দিন পিছত হ'ব আৰু পাৰ্টিটো হ'ব আপোনাৰ 2 তাৰিখে তে নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ পাম আপোনালোকক তো তেতিয়ালৈ গুড নাইট সব্বা খেৰ